বিজেপিয়ে বানপানী মুক্ত কৰিব অসম। নমস্কাৰ, মই হিৰণময়, আপুনি চাই আছে দা অপিনিয়ন। চন 2014 দেশৰ সাধাৰণ নিৰ্বাচনত জয়লাভ কৰি বিজেপিয়ে দেশত চৰকাৰ গঠন কৰিছিল। কেৱল বিজেপিয়ে 282খন আসন দখল কৰি একক সংখ্যাগৰিষ্ঠ লাভ কৰিছিল। সেই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে অসমৰ পৰা 7খনকৈ আসন লাভ কৰিবলৈ সক্ষম হৈছিল। সেই নিৰ্বাচনী ইস্তাহাৰত অসমৰ বানপানী সমস্যা সমাধানৰ কথা কৈছিল, কিন্তু সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো ব্যৱস্থাই নললে। চন 2016 বিজেপিৰ পক্ষে অসমৰ বিধানসভা নিৰ্বাচনত বিৰাট ঢৌ। সেইবাৰো বিজেপিৰ ভিজন ডকুমেণ্টত উল্লেখ আছিল অসমৰ বান গৰাখহনীয়া সমস্যা সমাধান কৰিব। পৰৱৰ্তী সময়ত চৰকাৰ গঠন কৰাৰ পাছত সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰিছিল যে অসমৰ বানপানী সমস্যা সমাধানৰ বাবে ব্ৰহ্মপুত্ৰ খনন কৰিব, সেয়াও ঘোষণা হৈয়ে ৰ'ল। আনহাতে 2016 চনৰ 24 অক্টোবৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে 1 লাখ কোটি টকা বিনিয়োগ কৰি ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰি ব্ৰহ্মপুত্ৰ নিয়ন্ত্ৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। 2017 চনৰ 4 এপ্ৰিলত 40,000 কোটি টকা ঘোষণা কৰিছিল সেই কামৰ বাবে, কিন্তু কাম আজিলৈকে আৰম্ভই নহ'ল। 2017 চনৰ 1 আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ এক চৰকাৰী ভ্ৰমণসূচীত আহিছিল। অসম আৰু উত্তৰ পূবৰ বানপানীৰ সাহায্যৰ বাবে সৰ্বমুঠ 2000 কোটি টকা ঘোষণা কৰিছিল। ইয়াৰে 1200 কোটি টকা অসমৰ বানপানীত ক্ষতিগ্ৰস্ত পুনৰ নিৰ্মাণৰ বাবে দিয়া হ'ব বুলি ঘোষণা কৰিছিল। ইয়াৰ উপৰিও বান সাহায্যৰ বাবে অসমক পৃথককৈ 250 কোটি টকা ঘোষণা কৰিছিল। ব্ৰহ্মপুত্ৰ খহনীয়া প্ৰতিৰোধৰ বাবে 400 কোটি টকা আৰু ব্ৰহ্মপুত্ৰৰ অৱবাহিকা অধ্যয়নৰ বাবে 100 কোটি টকা দিম বুলিও প্ৰতিশ্ৰুতি দিছিল। কিন্তু সেয়া অসমে এটকাও নাপালে আজিলৈকে। আকৌ আহিল 2019 নিৰ্বাচন। পুনৰ বানপানী সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিলে। অসমৰ ৰাইজে বিশ্বাস কৰি বিজেপিক অসমৰ পৰা দিলে 9খনকৈ আসন, কিন্তু সমস্যা এবাৰো সমাধান নহ'ল। 2021ত আহিল পুনৰ বিধানসভা নিৰ্বাচন। সংকল্প পত্ৰত প্ৰতিশ্ৰুতি আছিল অসমৰ জনগণক বানপানীৰ বিভীষিকাৰ পৰা ৰক্ষা কৰাৰ বাবে মিছন ব্ৰহ্মপুত্ৰ আৰম্ভ কৰিব। 7 বছৰ কেন্দ্ৰত বিজেপি চৰকাৰ থকাৰ পাছতো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পুনৰ বিচাৰিলে 5 বছৰকৈ সময়। ৰাইজেও দিলে, কিন্তু সমাধানৰ নামত আকৌ ৰামঠগন। যোৱাকালি অৰ্থাৎ 8 অক্টোবৰত বিজেপিৰ ৰাজপ্ৰসাদ সদৃশ অসম ৰাজ্যিক কাৰ্যালয় মুকলিৰ বাবে আহি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আকৌ 5 বছৰ বিচাৰিলে অসমৰ বানপানী সমস্যা সমাধানৰ বাবে। এবাৰ কিন্তু ৰাইজৰ পাল, আৰু 5 বছৰ বিজেপিক দিয়ে নে নিদিয়ে। সমাধানৰ নামত কেৱল প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দিছে বিজেপি চৰকাৰখনে। বাৰে বাৰে ঠগি থকাৰ পাছতো অসমৰ জনসাধাৰণে 2024 লোকসভাৰ নিৰ্বাচনত কি সিদ্ধান্ত লয় সেয়া ৰাইজৰ কথা। আমি মাত্ৰ ৰাইজক উনুকিয়াহে দিব বিচাৰিছোঁ বানপানী সমস্যা সমাধানৰ নামত বিজেপি চৰকাৰখনে কেনেদৰে ঠগি আছে অসমৰ ৰাইজক। ধন্যবাদ, চাই থাকিব দা অপিনিয়ন।